জগন্নাথ বন্ধু বান্ধৱীসকল এতিয়া আমি জগন্নাথপুৰী থকা মন্দিৰবোৰ দৰ্শন কৰি ফুৰিছো। এতিয়া আহিছো আমি বৰ্তমান গুপ্ত বৃন্দাবনত। আৰু গুপ্ত বৃন্দাবনৰ ভিতৰত কি কি আছে মই সকলোবোৰ দেখুৱাবৰ কাৰণে আপোনালোকৰ আগত চেষ্টা কৰিম। মই জয় জগন্নাথ। পইচাটো দিব। এই গুপ্ত বৃন্দাবনত কি কি আছে চাওঁগৈ, আপোনালোকক দেখুৱাই আছো আহক। আহক আহক আপোনালোকক দেখুৱাই আছো, আহক আপোনালোকে আহক। বন্ধু বান্ধৱীসকল, এয়া প্ৰথম আছে আমাৰ এয়া প্ৰভু গণেশ বাবা। এয়া চাওকচোন গণেশ বাবা, আপোনালোকে প্ৰণাম কৰিব আপোনালোকেও। জয় গণেশ বাবা, জয় গণেশ বাবা, জয়। প্ৰথমতে আকৌ টিকেট কাটিব লাগে দেই বন্ধু বান্ধৱীসকল। তাৰপিছতে এতিয়া আমি দেখিছেনে এয়া আমাৰ প্ৰভু জগন্নাথ বাবা ইয়াতে আছে প্ৰভু। জয় জগন্নাথ। আমাৰ প্ৰভু জগন্নাথ। এইটো হৈছে আমাৰ মেইন মন্দিৰটো। আমি এতিয়া মেইন মন্দিৰত গৈ দৰ্শন কৰিম। আপোনালোকক দেখুৱাই আছো আহক, অকণমান আগুৱাই আহক। আগত পইচাটো দিয়ক। ইয়াত আছে এতিয়া বৰ্তমান শ্ৰীকৃষ্ণ আৰু শ্ৰীকৃষ্ণ ৰাধা আছে আৰু ইয়াত কেনে নিদিয়ে। এয়া এইফালে দেখিছেনে, এয়া শান্তি পানী দি থৈ দিছে, এয়া প্ৰসাদ দি থৈ দিছে। দিবনে চাওকচোন কিমান ধুনীয়াকৈ সজাই ৰখাইছে দেখিছে। এয়া আমাৰ গুপ্ত বৃন্দাবনৰ এয়া প্ৰভু ভগৱন্ত থকা ঘৰটো। এয়া চাওকচোন ইমান ধুনীয়া লাগিছে, এয়া চাওকচোন। এইফালে আকৌ আমাৰ প্ৰভু শ্ৰীকৃষ্ণ আৰু ৰাধা ইয়াত মা আছে। আপোনালোকে চাওক ইমান ধুনীয়াকৈ আছে দেখিছেনে। এইফালে হৈছে আমাৰ শ্ৰী শ্ৰী নিতাই গৌৰা। এইফালে চাওক আপোনালোকে, এয়া হনুমান আমাৰ প্ৰভু কিমান ডাঙৰকৈ মূৰ্তিটো সজোৱা হৈ আছে চাওকচোন আপোনালোকে। জয় আৰু দেৱগণ সকলে বন্ধু বান্ধৱীসকল, এইফালে চাওকচোন এয়া সাগৰ মন্থন। এই অসুৰ আৰু দেৱগণ বিলাকে যে সাগৰ মন্থন কৰিছিলে, যে এয়া মোহনী ৰূপত যে আমাৰ শ্ৰীকৃষ্ণই যে ৰূপ লৈছিলে। এইফালে এয়া চাওকচোন দেখিছে ইমান ধুনীয়া লাগিছে। এয়া বৃন্দাবনত আহি সঁচাকৈ ইমান ভাল লাগিছে নহয়, গুপ্ত বৃন্দাবনত আহি একদম মানে কৈছো নহয়, অন্তৰখন বহুত ভাল লাগিছে। এই যে পাৰিজাত ফুল। বান্ধৱীসকল, যেতিয়া শ্ৰীকৃষ্ণ সৰু কালত যে মানে একদম গৰু চৰাই থাকোতে তেতিয়া মানে লগৰবোৰৰ লগত মানে এয়া প্ৰসাদ খাইছিলে। এয়া প্ৰসাদ খোৱাৰ এয়া দেখিছেনে দৃশ্যবোৰ কেনেকৈ সজাই ৰখাইছে, ইমান ধুনীয়া লাগিছে। ইয়াত আছে ব্ৰহ্মা আছে, সুদামা আছে, আৰু ইয়াত শ্ৰীকৃষ্ণৰ লগৰীয়াবোৰ আছে, আৰু আমাৰ প্ৰভুতো আছে। এয়া দেখিছেনে ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। ইমান এয়া হৈছে আমাৰ শ্ৰীকৃষ্ণ মধুসূদন। আমাৰ যে এই প্ৰভুৱে যে আমাৰ পৃথিৱীখনৰ ওপৰত যে আছে, মানে এটা হেৰি দেখুৱাই থৈ দিছে ইয়াত। আপোনালোকে চাওকচোন। মই আপোনালোকক কিন্তু যি যি দেখিছো সকলোবোৰ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো। আৰু কি কি আছে মই সকলোবোৰ দেখুৱাই গৈ আছো। আপোনালোকৰ এইফালে আকৌ আছে আমাৰ এয়া পদুম পুখুৰী। ইয়াতে পদুম আছে, বহুতো মানে পদুম ফুল ফুলি আছেনে বাৰু এতিয়া বৰ্তমান ফুলা নাই। এতিয়া মানে একদম অলপ হেৰি হৈ আছে, পিছলে চাগে ফুলিব। এইফালে আকৌ আমাৰ শ্ৰী লক্ষ্মী নৰসিংহ আছে ইয়াত। মানে নৰসিংহ ৰূপ লৈছিলে যে প্ৰভুৱে, যে এয়া মানে ৰূপটো ইয়াত মানে ধুনীয়াকে মূৰ্তি হিচাপে সজাই ৰখাইছে। এয়া হৈছে আমাৰ সৰস্বতী মা দেই বন্ধু বান্ধৱীসকল। এয়া আমাৰ শ্ৰীকৃষ্ণ প্ৰভু ৰাধা ৰাণীক চৰণত মানে ধৰি আছে। চৰণত এইটো কাৰণে ধৰি আছে, যেতিয়া ৰাধা কৃষ্ণ এই যে আমাৰ ৰাসলীলা কৰোতে যে তেওঁ মানে ৰাসলীলা কৰাৰ পিছত ৰাধা ৰাণীৰ যে ভৰিত যে কাঁইটাই বিন্ধা বুলি যে কৈছিলে, তেতিয়া মানে সেই কাঁইটাই বিন্ধা বুলি কওঁতে তেতিয়া তেওঁ এয়া মানে ৰাধা ৰাণীৰ ভৰিৰ পৰা মানে হুল উলিয়াই দিয়া কথা কৈছিলে। আৰু তেতিয়াই মানে তাৰ মানে হেৰি কৰি ভৰি চুইছিলে। আৰু এয়া হৈছে আমাৰ ৰাধা কৃষ্ণৰ চৰণত মানে
সেৱা সেৱা কৰা নাই বাৰু, সেৱা নকৰে, কেতিয়াও সেৱা নকৰে, মানে চৰণখন লাগিছিলে আৰু তাৰে প্ৰতি মূৰ্তি বনাই থৈ দিছে এতিয়া বৰ্তমান ইয়াত আৰু গুপ্ত বৃন্দাবনত। এইফালে আকৌ সৰু ল'ৰা ছোৱালী খেলা ধূলা কৰাও মানে একদম এয়া আছে দেই ইয়াত। কি কামধেনু আছে আকৌ আমাৰ গৌ মাতা আৰু যশোদা মা আৰু আমাৰ প্ৰভু শ্ৰীকৃষ্ণই যে গৌ মাতা যে গাখীৰ যে খাইছিলে যে এয়া তাৰে প্ৰতিমূৰ্তি বনাই বহুত ধুনীয়াকৈ থৈ দিছে। এইফালে আছে আকৌ আমাৰ প্ৰভু শ্ৰীকৃষ্ণ আৰু সুদামা। বন্ধু বান্ধৱীসকল, এয়াত যে একে গুপ্ত বৃন্দাবনত আহি যে ইমান যে ভাল লাগিছে ন, সঁচাকৈ মই ইয়াত আহি একদম বহুত শান্তি লাগিছে আৰু বহুত মানে উপভোগ কৰিছো যে মানে এই বৃন্দাবনত যে যিবোৰ আমাৰ প্ৰতিমূৰ্তিবোৰ যে আমাৰ শ্ৰীকৃষ্ণৰ যে লীলা যে কৰিছিলে যে সেই লীলা কৰা প্ৰতিমূৰ্তি হিচাপে মানে ইয়াত থৈ দিছে যে বহুতে ভাল লাগিছে। আমাৰ এই যেতিয়া যুদ্ধ কৰোতে মানে এয়া শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ মানে এয়া এই সজাই থৈ দিছে বহুত ধুনীয়াকৈ। সঁচাকে ইয়াত আহি ইমান মই আনন্দ ভোগ কৰিছো আৰু তাতে একে মনটো বহুত শান্তি লাগিছে। এনেকুৱা যে এটা পৰিৱেশ যে পাম বুলি সপোনতো ভবা নাছিলো, আজি কিন্তু মোৰ একদম জীৱনটো সাৰ্থক হোৱাৰ নিচিনা লাগিছে। একদম মানে যে এনেকুৱা এটা মানে পবিত্ৰ স্থানত যে আহি যে মই এনেকুৱা এটা উপভোগ কৰিম মই সপোনতো ভবা নাছিলো। বন্ধু বান্ধৱীসকল, আকৌ এইফালে এতিয়া আছে যেতিয়া মানে কুৰুক্ষেত্ৰৰ যুদ্ধ হৈছিলে তেতিয়া আমাৰ প্ৰভু শ্ৰীকৃষ্ণ এই অৰ্জুনক এই ৰূপটো দেখুৱাইছিলে। এইফালে আছে আকৌ আমাৰ প্ৰভু শ্ৰীকৃষ্ণ আৰু ৰাধা যে ৰাসলীলা যে কৰিছিলে এয়াই প্ৰতিমূৰ্তি বনাই ইয়াত থৈ দিছে। ইয়াত বহুত ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। বন্ধু বান্ধৱীসকল চাওক আপোনালোকে। বন্ধু বান্ধৱীসকল, আজিলৈ আপোনালোকক মই গুপ্ত বৃন্দাবনৰ যিবোৰ প্ৰতিমূৰ্তি হিচাপে ৰখাইছিলে এইবোৰ আজিলৈ মই ইমান দেখুৱালো আপোনালোকক। আজিলৈ বাৰু মই ইমানতে সমাপ্ত কৰিছো আৰু। কিবা যদি ইয়াৰ মাজত যদি ভুল হৈছে তেতিয়াহ'লে আপোনালোকে মোক ক্ষমা কৰি দিব আৰু নজনা কথাটো জনাই দিব।